हेलो एवरीवन सो बंधु बान्धवीসকল আজি সম্পূৰ্ণ বেলেগ এটা ভিডিঅ' লৈ আছোঁ আপোনালোকৰ সন্মুখত। সো আপোনালোকে চাই আছে ইয়াত মূলা খেতি মই কি আগতীয়াকৈ খেতি কৰিছোঁ আপোনালোকক সব কাটি আপোনালোকক দেখুৱাম বাৰু। সো আপোনালোকে ভালদৰে চাব। সো আপোনালোকে ইয়াত দেখি আছে মই ইয়াত মূলা খেতি কৰিছোঁ। মূলা খেতিটো এইটো আগতীয়াকৈ কৰিছোঁ। ইয়াত ভাল এটা বজাৰ দৰ পোৱা যাব। আগতীয়াকৈ কৰিলেতো ভাল এটা বজাৰ দৰ পোৱা যায়। আপোনালোকে ইয়াত চাই আছে মই মূলা খেতি কৰিছোঁ। ইয়াৰ এইটো কি বীজ মানে সিঁচিছোঁ। চ' বীজটো হ'ল কৃষি কল্যাণ বোম্বাই চিডছ এইটো। চ' মই এইটো সিঁচিছোঁ। চ' এইটো মই আগতেই কৰিছোঁ। এইটো এটা ভাল বজাৰ দৰ পোৱা যাব। এতিয়া যদি আপোনালোকে খেতি কৰে মূলা খেতিটো এতিয়াও মানে আগতীয়াকৈ কৰা হ'ব। চ' মই আগতীয়াকৈ মূলা খেতি কেনেকৈ কৰিব লাগে চ' মই ডেছক্ৰিপশ্যনত ভিডিঅ'টো দিম। চ' আৰু মই আগতীয়াকৈ আৰু এটা খেতি কৰিছোঁ। সেইটো হ'ল আপোনালোকৰ একেবাৰে এটা কৰি লাগে সুন্দৰ এটা খেতি আৰু ইয়াৰ এটা আগতীয়াকৈ কৰিলে ইয়াৰ এটা ভাল এটা বজাৰ দৰ পোৱা যায়। ইয়াত আপোনালোকে চাব পাৰিব এতিয়া গজালি মিলিছে। এইটো ধুনীয়া হয়, ধুনীয়া গছ চাইছে আপোনালোকে। এইটো মই দেখুৱাই আছোঁ। এইটো এই আপোনালোকে চাই আছে এইটো গজালি মিলিছে। এইটো ধুনীয়া হয় ইয়াত চাই আছে। এইটো ধুনীয়া হয়, এইটো মানে আগতীয়াকৈ কৰিছোঁ। ইয়াৰ ভাল এটা বজাৰ দৰ পোৱা যাব আগতীয়াকৈ কৰিলে। চ' এইখিনি মই কৰিছোঁ। এইখিনি মই মানে ধুনীয়া বীজ সিঁচিছোঁ এইখিনিত। চ' মানে এইখিনিয়ে মই কৰিছোঁ। আৰু ইপিনে আপোনালোকে চাই আছে এইটো মূলা খেতি কৰিছোঁ। আৰু ইয়াৰ মাজতে মই আৰু পটল। চ' মই ধুনীয়া বীজটো কি বীজ সিঁচিছোঁ চ' আপোনালোকে শুনিব। চ' মই ধুনীয়া বীজটো কোৰিয়াণ্ডাৰ ক্ৰাইভ আৰ্লি গ্ৰীণ। চ' মই এই বীজটো সিঁচিছোঁ। আপোনালোকে চালে এইটো বীজটো গজালি মিলি আছে। আৰু এইটো কি ডাটা শাক। তো ডাটা শাকটো মাজে মাজে দিয়া হৈছে চাইছে আপোনালোকে। তো বেছি দিয়া হোৱা নাই, অলপ কম দিয়া হৈছে। ইয়াৰ বাহিৰেও আপোনালোকে আৰু এটা দেখিব পাৰিব আগতীয়াকৈ কৰিছোঁ মই এইবিলাক চাই আছে আপোনালোকে। এইটো পটল চুৰিৰ নিচিনা এইটো গাঁঠি কিনে অলপ মাটি খান্দি এইটো লগাই দিছোঁ। এতিয়া এইটো যদি আপোনালোকে যদি লগাই সেইটো আপোনালোকৰ খুব তাড়াতাড়ি জলদি এইটো গজালি মেলিব। সেইকাৰণে মই এতিয়াই লগাই দিছোঁ। চ' এইটো টাইম বাৰু আহিন কাতিৰ মাজত হয়। মই আগতীয়াকৈ লগাইছোঁ কাৰণ এইটো গজালি মেলিবলৈ ভাল হ'ব, ফটে গজালি মেলিব। সেইকাৰণে মই এতিয়াই লগাই দিছোঁ এইটো, ঠিক আছে। আৰু আপোনালোকে চালে মূলা খেতি। চ' মই আৰু এটা আগতীয়াকৈ কৰিব বিচাৰিছোঁ। এইটো হ'ল বেঙেনা। চ' বেঙেনা খেতিৰ বিষয়ে আপোনালোকে চাই আছে। ইয়াত মই বেঙেনা সিঁচি দিছোঁ খেতি কৰি। চাইছে কি সুন্দৰ হৈ গজালি মেলিছে। চ' আপোনালোকে বেঙেনা বীজ আনি কিনে আপোনালোকে চাপ পাউডাৰ দি মিহলাই আপোনালোকে বেঙেনা বীজটো সিঁচি দিব। তাৰ ফলত ইয়াত ফাংগাছটো কীটনাশক ধৰিবলৈ নোৱাৰিব। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব। তেনেহ'লে আপোনালোকৰ নতুন ভিডিঅ'বিলাক পাই থাকিব। চ' আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই।